হাই বন্ধুসকল, আশা কৰোঁ আপোনালোক চবে ভালে আছে। আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি সুন্দৰ কবিতা আপোনালোকলৈ আগবঢ়ালোঁ। কথাসুৰ মনীষা বৰদলৈ। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। কবিতাৰ শিৰোনাম প্ৰতীক্ষা। পথাৰৰ সেউজী কোমল স্নিগ্ধতাক ধুৱাই নিয়া বৰষুণজাক অহাৰ আগতেই তুমি যে গ'লাগৈ। তুমিয়েইতো উমাক দিছিলা মেঘৰ কিৰকিৰণি। সেই সুধা কণ্ঠ তুমি আকৌ আহিবা। তোমাৰ হৃদয়ৰ প্ৰসাৰিত সপোনেৰে লুইতৰ দুকুল উপচাই সৃষ্টিৰ জোৱাৰ তুলিবলৈ। তোমাৰ কণ্ঠত সেউজী হয় সীমাহীন কোঙা সপোন। তোমাৰ কণ্ঠেৰে নিগৰে গভীৰ আস্থাৰ গান। সৰ্বহাৰা নিষ্পেষিতৰ সৰ্বস্ব ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি এতিয়া তুমি জিৰণীয়া পক্ষী হ'লে নহ'ব। খন্তেক জিৰণি লৈ তুমি জীৱন মানেই এক সংগ্ৰামী পথ বুলি মানৱতাৰ জয়গান গাই সহানুভূতিৰে মানুহৰ কথা ভাবিবলৈ নিষ্পেষিত জনগণক একত্ৰিত কৰি শেষ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তুমি আকৌ আহিবা। সেই সুধা কণ্ঠ তুমি আকৌ আহিবা। ধন্যবাদ।